মহিলাৰী ডাঙৰীয়া আৰু মই নিৰ্বাচনী প্ৰচাৰত অংশ ল'লোঁ। ইমান বৰষুণ আৰু প্ৰতিকূলৰ মাজতো 50,000তকৈ অধিক ৰাইজৰ উপস্থিতিয়ে নিশ্চিত কৰিছে যে এই সিটত NDAৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে বিজয়ী হ'ব আৰু মই বিশ্বাস কৰোঁ যে BTCৰ 15টা সিটৰ 15টা সিটতে NDA প্ৰাৰ্থী বিজয়ী হ'ব। গোলকগঞ্জতো বহুত মানুহ আছিলে, মই টেলিফোনতে ক'বলগীয়া হ'ল আৰু অৱশ্যে গোলকগঞ্জত কেইদিনমান পিছত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও আহিব। মোৰ হাতত তেনেকুৱা কোনো খবৰ নাই আৰু মই নাজানো এই বিষয়ে। চাওক, এই বিষয়ে মই স্বীকাৰো কৰিব নোখোজোঁ, অস্বীকাৰো কৰিব নোখোজোঁ। মই বিশেষ কথা ক'ব খোজা নাই। এইটো টপিকৰ ওপৰত মই বিশেষ মন্তব্য দিব খোজা নাই। হ'ব। आज हमारे बिजनी में NDA की प्रत्याशी अरूप कुमार दे के लिए मैं और BTC का चीफ हग्रामा महिलारी दोनों ने प्रचार किया। बरसात की बाद भी 50,000 से ज़्यादा लोग उपस्थित रहा। मैं विश्वास करता हूं कि भारी वोटों से हम बिजनी सीट जीत लूँगी। এই বাৰ বহুত সিট ওলাব, কিমান ওলাব গন্তি কৰি তত নাপাম আৰু 20-22টাত হয়তো থাকিব। NDA মানে BPF BJP AGP আৰু য'ত BTC বুলি ক'লে BTC, নাঙল মানে BTC, পদুম মানে BJP, কিন্তু দুইটাই মিলি NDA। বৰ্তমানটো UPPL আমাৰ লগত নাই, তেওঁলোকেতো নিজাকৈ ইলেকশ্যন খেলিছে। ঠিক আছে, মোৰ নিয়মটো হ'ল কি যে যোনে যি পাব লাগে সেইটো পাব লাগে, কিন্তু BTCৰ উন্নতিৰ কাৰণে আজিৰ দিনত BJP আৰু BPF লগ লাগিলেহে কাম হ'ব। গতিকে বেলেগ দল লগত থাকিলেওতো BTCৰ কাৰণে কাম কৰিব নোৱাৰি। BTCৰ কাৰণে কাম কৰিবৰ কাৰণে BJP লাগিব, BPF লাগিব, নৰেন্দ্ৰ মোদী লাগিব, হিমন্ত বিশ্ব শৰ্মা লাগিব, হাগ্ৰামা মহিলাৰী লাগিব আৰু BTCৰ ৰাইজক লাগিব। তামোলপুৰত মই এতিয়া গৈ আছোঁ, আমি জিকিম, ভাল ভোটত জিকিম। ক'ত এতিয়াতো কোনোতে দেখাও পোৱা নাই এইটো ঐক্য ক'ত হৈছে। এইটো ঐক্য কোনেও দেখাও, এইটো এটা এনেকুৱা ঐক্য যাক কোনেও দেখা নাপায়। অৰুতে ভাল ভোটত জিকিব বুলি মই বিশ্বাস কৰোঁ। ঠিক আছে।